আধৰুৱা সম্পৰ্ক। বহুদিন তোমাৰ মাত শুনা নাই, তোমাৰ মুখখনো দেখা নাই। মোলে মনত পৰেনে তোমাৰ? নে তুমি মোক পাহৰিছা? সেই পাৰ হৈ যোৱা দিনবোৰৰ কথা তোমাৰ মনত পৰেনে? আমি যে দুয়ো একেলগে ৰং ধেমালি কৰিছিলোঁ, কি যে ভাল লগা অনুভূতি আছিল সেইবোৰ। কেনেকৈ যে পাৰ হৈ গ'ল সেই ভাল লগা দিনবোৰ। কি বুলি ক'ম ভাল লগা অনুভূতিবোৰক? প্ৰেম, বন্ধুত্ব নে অন্য কিবা? মই কিন্তু তোমাক কেতিয়াও পাহৰি যাব নোৱাৰোঁ। মোৰ হৃদয়ত চিৰস্মৰণীয় কৰি ৰাখিম সেই ভাল লগা দিনবোৰ, অনুভূতিবোৰ। কি নাম দিম কোৱা আমাৰ এই আধৰুৱা সম্পৰ্কক? না প্ৰেম, না বন্ধুত্ব।